Hello everybody, welcome to my YouTube channel. আজি এটা খুব ভাল দিন মোৰ কাৰণে মানে স্পেশাল দিন কি কাৰণে মানে ভাল দিন মই আপোনালোকক ভিডিঅ'ত দেখাই আছো তাৰ লগতে আজি বহুত গৰম তো আপোনালোকে ভিডিঅ'তে হেকলৈকে চাই থাকক মই দেখাই আছো ভিডিঅ'ত বৰ গৰম বিৰাট গৰম ন বিৰাট গৰম তাৰ মানে আজি গাড়ী নাই সেইকাৰণে তিনটা আহিব লগা হৈছে কিন্তু আপোনালোকে তিনটা নোপোৱা কাৰণ তিনটা বাইকৰ এটা নিষেধ আছে আৰু হেলমেট ব্যৱহাৰ কৰিব আমি অলপ জায়গা যাম মাত্ৰ 1 কিলোমিটাৰো নহয় সেইকাৰণে আমি তিনজন উঠিছোঁ এইটো আমাৰ বাসন্তী মন্দিৰ বৰাজা বাসন্তী মন্দিৰ ভাল দিনটো হৈছে মই আজি গাড়ী ল'ম এইখন গ্ৰেণ্ড আইটেম নিয়ছ স্পৰ্টছ মডেল তো মানে ব্লগ চক হৈ থাকোঁ লাহে লাহে গাড়ীত তো আছে দিব্য আছে আৰু আমাৰ মা আছে খুৰীমা আছে আমাৰ ভাইটি আছে আৰু আপোনাৰ নামটো কি আছিল মোৰ নাম জাহিদ আহমেদ আছে গ্লাছ ক্ৰোম আৰু এইটো হেণ্ডেল ক্ৰোম আৰু এইটো সেই বুটৰ হেৰি এইটোতো পিছত উঠি নাযায় ন কিছুমান উঠি যায় সেইটো নহয় আমাৰ ডিলাৰৰ অনাৰ আছে যদিও কিবা কৈ দিয়ক এইফালে গাড়ী ৰেডি কৰি আছে মোটামুটি ৰেডি হৈছে এই হেণ্ডেলো ক্ৰোম লগাই আছে আহিলক এখানে আমার উজ্জ্বল মালাকর কিবা চেনেল আছে নেকি আছে স্টার্ট দিল ওকে মেন্দা আছে ওই মেন্দা কিবা কৈ দিয়ক কি কম আৰু গাড়ী লৈছ ভাল লাগছে ধন্যবাদ আমাৰ মেইন মানুহজন আহি গৈছে এইজন মেইন মানুহ আমাৰ ওয়েলকাম থেংক ইউ এতিয়া যাম আমি গণেশ মন্দিৰ তাত পূজা পাতল কৰি ডাইৰেক্ট আমি ঘৰ যাম আমি এতিয়া অলপ ফটো চটো উঠিম গাড়ীখনৰ লগত মানে আহিছোঁ গণেশ মন্দিৰত দাদাই গাড়ী চলি আছে পিছফালে মা আৰু ভাইটি আছে এইটো